যা 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 মানে আজি কলপাতত ভাত খাইছোঁ। হেল্ল' গাইজ, গুড মৰ্ণিং দেই। একদম ৰাতিপুৱাই উঠি ডাইৰেক্ট ব্ৰাছডাল লৈ বোলো ব্ৰাছকে কৰি লওঁ। তাৰপাছত ইমানহে কাম আছে নহয় দিনটো। এয়া চাওকচোন, এয়া ব্ৰাছ চ্ৰাছ কৰি চাহ তাহ আকৌ খোৱাই নাই দেই। ধুমধাম বোলো জোতাযোৰ ধুই লওঁ। জোতা মানে বগা জোতা ন, বহুত লেতেৰা হয় জানেনে। আৰু একদম ধূলি বতৰ যিহেতু। আজি মানে আমি বৰ চাউলৰ জলপান খাম আৰু দেই। এয়া একদম গুড়, জুলীয়া গুড় আৰু ক্ৰীম। ক্ৰীম তোমালোকৰ এইফালে এনেকৈ জুলীয়া গুড় পায় ন? মঙলদৈ বিখ্যাত জুলীয়া গুড়ৰ কাৰণে। অঁ, ভাল লাগে ন জুলীয়া গুড়। চ' এতিয়া খাই লওঁ। খাইছা? চব ভিডিঅ'ৰে নেকি? বেলেগ কথা কোৱা নাই। য়েছ। But টেষ্টি। টেষ্টি। বহুত দিনৰ মূৰত খালোঁ। বিহু বিহু লাগিলে। বিহু বিহু লাগিছে আৰু অলপ চলপ। তাকে। তাৰপাছত মানে দিনত ভাত চাত খাই আৰু অকণমান শুই গধূলি এইফালে ওলাই আহিছোঁ। তাৰপিছত ওলাই আহিছোঁ মানে চিকেন খাবলৈ মন আৰু দেই আজি মানে। তো চিকেন ল'বৰ কাৰণে ভাবিছিলোঁ, সেই হাঁহটো দেখিছে ন ওলমি থকা, হাঁহটো ল'ম। কিন্তু দোকানী দাদাটোৱে কৈছে বোলে হাঁহটো বোলে চালানীৰ হাঁহ, নালাগে বোলে। মই কৈছোঁ তেতিয়াহ'লে বোলো আমাক চিকেনকে দিয়া। চিকেন লেগ আকৌ দেই, চিকেন লেগ মানে একদম ফেভৰেট হয় মোৰ। চ' চিকেন লেগকে লৈ পেলাই একদম গুচি আহিলোঁ আৰু তাৰপিছত ঘৰত। এয়া মানে এতিয়া আদা খুন্দি আছোঁ। তাৰপাছত নহৰু খুন্দিম। মানে আজি চিকেন খাম ন, অথনি চিকেন লৈছিলোঁ যে গাইজ। মানে আদা নহৰুটো দিব লাগিব হয় নাই। তো কিছুমানে আৰু মিক্সিত একদম মাৰে, কিন্তু মিক্সিত মাৰিলে মানে ভাল নহয়। একদম এনেকৈ খুন্দি পেলাই ভাল। গাইজ যেতিয়া মানে আমি চিকেন আনো ন, সদায় মানে এনেকৈ বইল কৰি খাওঁ হা। আপোনালোকেও এনেকৈ বইল কৰি খাব, কাৰণ ব্ৰইলাৰটো জানেই ন, একদম বেজি দি ফুলাই। জানো যদিও খাওঁ আৰু ব্ৰইলাৰ, হয় নহয়। চ' এনেকৈ আপোনালোকেও বইল কৰি ল'ব। মই মানে এতিয়া ধুনীয়াকৈ বইল কৰি লৈছোঁ আৰু দেই। মোৰ একদম পিঁয়াজ আদা নহৰু পূৰা ৰেডি আৰু হা বিলাহী, অঁ বিলাহীও দিব লাগিব। এয়া মোৰ ৰেডি হৈ গ'ল আৰু মই কেৰাহী এইফালে পাতি দিলোঁ আৰু তেলো দিছোঁ দেই। তেল মানে অকণমান কমকৈ দিছোঁ, কাৰণ তেল ওলায়। কি বনাই আছ? কি বনাম দেখিছাই আৰু চিকেন। ইমান ঠাণ্ডা। মোৰ মানে একচুৱেলি চিকেনৰ মই হালধিটো অকণমান দি দিওঁ জানেনে। ঠাণ্ডা ঠাণ্ডা কি কৰিছে আপোনালোকে? ইমান ঠাণ্ডা ন সঁচাকৈ দেই। একদম মই ভিতৰতো মানে টুপি চুপি একদম লগাই লৈছোঁ আৰু মানে একদম চিকেনটো এতিয়া মানে বিলাহী দিম বুলি ভাবিছোঁ আৰু গাইজ। এতিয়া মানে পূৰা বিলাহী মই দি দিছোঁ হা। দিছ হাই হেল্ল' গাইজ, মই মানে চিকেন বনাই আছিলোঁ ন। এইফালে মানে একদম পাপু দাদা আহি গ'ল আৰু দেই। চিকেন লাগে বোলে। একদম চাওকচোন, কেৰাহীৰ পৰা আধা সিজাকে লৈ গৈছে। যোৱা যোৱা যোৱা। লৈছোঁ একদম বেঙেনা পুৰা, একদম গৰম গৰম বেঙেনা পুৰা। পিঁয়াজ চিয়াজ কাটি ধুনীয়াকৈ আৰু বেঙেনা পিটিকা খাম বুলি ভাবিছোঁ আৰু দেই লগতে। গাইজ এতিয়া মানে মোৰ চিকেন টিকেন বনাই একদম ৰেডি হৈ গ'ল। এতিয়া খাবলৈ বহিছোঁ আজি। আৰু আজিৰ স্পেচিয়েল কি জানেনে? আজি মানে আমি কলপাতত মানে ভাত খাওঁ বুলি ক'লোঁ আৰু দেই। আমি মানে আজি কলপাতত ভাত খাইছোঁ। মানে কেতিয়াবা এনেকৈও ভাল লাগে ন। আৰু চবচে মানে এটা ইউনিক আমি মানে কিয় খাইছোঁ জানেনে? সি ক'লে চাগে আপোনালোকে হাঁহিব। মানে ইমান ঠাণ্ডা পৰিছে ন, কিমান কাঁহী বাতি ধুব হয় নহয়। আৰু বাহঁতৰ ঘৰত মানে কলপাত মানে ইমানেই আছে, মানে কলগছ। তো বোলো আজি কলপাততে ভাত খাওঁ। আৰু ইমান ঠাণ্ডাত মানে কাঁহী বাতিখন ধুই থকাও বৰ আপদ নে কি কয় ৰাইজ। খাই বৈ আৰু টোপনি এতিয়া বহি আছোঁ, শুম আৰু। আপোনালোকেও চাগে ভাত চাত খালে আৰু ন। মই একদম পেট ভৰাই খালোঁ। একদম মানে এনেকুৱা টোপনি ধৰিছে নহয়। কিন্তু এটা কেছ হৈ গ'ল নহয়। আজি মানে বাৰ ডিউটি আছিল। এতিয়া একদম মাতি দিলে নহয় ডিউটিলৈ। মই আৰু অকলে অকলে আজি শুব লাগিব আৰু।
এইফালে বা একদম ধুনীয়াকৈ ওলাই মেলি ৰেডি এইফালে ডিউটি যাব। মই আৰু ৰাতিটো অকলে অকলে থাকিব লাগিব, একো নাই, ডিউটিৰ যিহেতু যাব লাগিবতো যাবই আৰু হয়নে। হ'লেও আৰু যেন কম কষ্ট নহয়, এই ৰাতি ইমান ঠাণ্ডাত, তাকো গাড়ীখনো এতিয়া নাই বা স্কুটি লৈ ইমান ঠাণ্ডাত এই ডিউটিত মানে থাকিব লগা। চ' আজিলৈ ভিডিঅ'টো ইমানেই আছিল, এতিয়ালৈ একদম বাই বাই। আপোনালোকেও ভাত চাত খাই শুৱক আৰু দেই।